Hello students, মই সুনি আৰু আজি আমি ফাৰ্ষ্ট ফ্লাইট বুকখনৰ দ্য ভেৰি ফাৰ্ষ্ট লেসন এ লেটাৰ টু গডৰ বিষয়ে পঢ়িম। সো লেসনটো ৰাইটাৰ হৈছে জিএল ফুৱেণ্টেছ, তেওঁৰ ফুল নেম হৈছে গ্ৰিগৰিও লোপেজ ফুৱেণ্টেছ। সো হি ৱাজ এন মেক্সিকান ৰাইটাৰ, এ পয়েট এণ্ড এ জাৰ্নেলিষ্ট অলছো। সো মেইন লেসনটোলৈ যোৱাৰ আগতে আমি এই লেসনটোতনো কি আছে তাৰ বিষয়ে অকণমান জানি লওঁ। সো বেচিকেলি এই লেসনটো লেন্সো নামৰ এজন হাৰ্ড ৱৰ্কিং ফাৰ্মাৰৰ কথা কোৱা হৈছে। তেওঁ এজন কঠোৰ পৰিশ্ৰমী খেতিয়ক আছিলে আৰু তেওঁৰ ভগৱানৰ ওপৰত থকা গভীৰ আস্থা তথা বিশ্বাসৰ কথা কোৱা হৈছে। আৰু আমি গম পাইছোঁ যে হি ইজ দ্য প্ৰটাগনিষ্ট অৰ দ্য মেইন কেৰেক্টাৰ অফ দিছ লেসন। তেওঁ মেইন কেৰেক্টাৰ হয় এই লেসনটোৰ। সো লেসনটো কেনেকৈ আগবাঢ়িছে? লেন্সৰ এখন খেতিপথাৰ আছিলে, খেতিপথাৰত তেওঁ বৰষুণৰ কাৰণে খেতিপথাৰখন নষ্ট হৈ যায় আৰু নষ্ট হৈ যোৱা তেওঁ কি কৰে? ভগৱানলৈ পইচা বিচাৰি এখন চিঠি লিখে। সো এইদৰে কাহিনীটো আগবাঢ়িছে। সো এই টাইটেলটো শুনিয়ে আমাৰ এটা মনত প্ৰশ্ন হয় নহয় জানো? কাৰণ এই লেটাৰ টু গড, ভগৱানলৈ কোনোবাই চিঠি লিখে জানো? সো ভগৱানে সেই চিঠিখন পায়নে লেন্সৰ, বা ভগৱানে তেওঁলৈ পইচা পঠায়নে? এই কথাখিনি গোটেই আনচাৰখিনি আমি লেসনটোত পাম। সো আমি এতিয়া লেসনটো ষ্টাৰ্ট কৰোঁ। দ্য হাউচ, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী, ছেট অন দ্য ক্ৰিষ্ট অফ এ ল' হিল। সো ইয়াত কি কোৱা হৈছে? এটা ঘৰৰ কথা কোৱা হৈছে। আৰু সেই ঘৰটো কি আছিলে? দ্য এণ্টায়াৰ ভেলী, গোটেই ভেলীখনৰ ভিতৰত একমাত্ৰ এটাই ঘৰ আছিলে। আৰু সেই ঘৰটো কাৰ আছিলে? লেন্সৰ নামৰ খেতিয়কজনৰ আছিলে। আৰু সেই ঘৰটো ক'ত আছিলে? ল' হিল বুলি কৈছে ইয়াত। এটা চাপৰ পাহাৰৰ একেবাৰে ওপৰত আছিলে। ক্ৰেষ্ট ৱৰ্ডটো ইউজ কৰা হৈছে ইয়াত। একেবাৰে ওপৰত আছিলে চাপৰ পাহাৰটোৰ। From this height, one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. So, সেই ঘৰটোৰ পৰা কি দেখা পোৱা গৈছিলে? সেই ঘৰটোৰ পৰা এখন নদী দেখা পোৱা গৈছিলে, যোনটো ছাইডেদি বৈ গৈছিলে। আৰু নদীখনৰ লগতে এখন ফুলেৰে ভৰ্তি এখন কৰ্ণৰ খেতিপথাৰ দেখি পোৱা গৈছিলে। কৰ্ণৰ খেতিপথাৰ মানে কি? গোমধানৰ খেতিপথাৰ। আৰু সেই খেতিপথাৰখন এগেইন কাৰ আছিলে? লেন্সৰ আছিলে। চ' তেওঁ কি আছিলে? সেই ঘৰটোৰ পৰা এখন নদী দেখা গৈছিলে আৰু এখন কৰ্ণৰ ফিল্ড দেখা গৈছিলে, যোনখনৰ পৰা তেওঁ সদায় এটা ভাল গুড হাৰ্ভেষ্ট লাভ কৰিছিলে। The only thing the earth needed was a downpour or at least a shower. So, একমাত্ৰ পৃথিৱীখনত কি লাগিছিলে? পৃথিৱীখন মানে ইয়াত কি বুজাইছে? লেন্সৰ কৰ্ণফিল্ড থকা ঠাইডোখৰত কিহৰ প্ৰয়োজন হৈছিলে? এজাক বৰষুণৰ। আৰু বৰষুণটো বুজাবৰ কাৰণে ৰাইটাৰে ইয়াত কি ইউজ কৰিছে? ডাউনপ'ৰৰ এটলিষ্ট এ শ্বাৱাৰ। চ' ডাউনপ'ৰ বুলি আমি অসমীয়াত ক'ব পাৰোঁ মুষলধাৰ বৰষুণ, আৰু শ্বাৱাৰ মানে আমি ক'ব পাৰোঁ যোনটো কিনকিনীয়া বৰষুণ। চ' লেন্সক কি হৈছিলে? খেতি পথাৰখনৰ কাৰণে তেওঁক কি দৰকাৰ হৈছিলে? এজাক বৰষুণৰ দৰকাৰ হৈছিলে। Throughout the morning, Lanso, who knew his fields intimately, had done nothing else but see the sky towards the northeast. So, ৰাতিপুৱাৰ পৰা লেন্সই কি কৰিছিলে? একো কৰা নাছিলে তেওঁ। ৰাতিপুৱাৰ পৰা তেওঁ বাহিৰলৈ ওলাই নৰ্থ ইষ্টৰ উত্তৰ পূবৰ আকাশৰ ফালে চাই কিহৰ কাৰণে আশা কৰি আছিলে? এজাক বৰষুণৰ কাৰণে আশা কৰি আছিলে। নেক্সট, নাও উই আৰ ৰিয়েলি গোয়িং টু চাম ৱাটাৰ উমেন। তাৰপাছত যেতিয়া লেন্সই উত্তৰ পূবৰ আকাশৰ ফালে চাই বৰষুণৰ বাবে আশা কৰি আছিলে, তেতিয়া তেওঁ নিজৰ ভিতৰত উমেন বুলি কোৱা হৈছে ইয়াত। মন কৰিবা দেই তোমালোকে, উমেন বুলি কোৱা হৈছে। উমেন মানে কাক কোৱা হৈছে? লেন্সৰ ভিতৰত থকা ৱাইফক কোৱা হৈছে। আৰু তেওঁ কৈছে, আমি সঁচাকৈ বৰষুণ এজাক আহিব আৰু দেই এতিয়া। যোনটো এইটো আমি আছামিজ ট্ৰান্সলেশ্যন এনেকৈ কৰিব পাৰোঁ, যোনটো আমি এইটো জেনেৰেশ্যনে বিশেষকৈ ইউজ নকৰে, আমাৰ আগৰ জেনেৰেশ্যনে ইউজ কৰে, আমাৰ মাহঁতৰ জেনেৰেশ্যনে যেনেকৈ নিজৰ হাজবেণ্ড বা ৱাইফক বুজাবৰ কাৰণে এড্ৰেছ টাৰ্ম বুলি ক'ব পাৰোঁ, হেৰা বা হেৰি বুলি ক'ব পাৰি। চ' তেনেকৈ আৰু লেন্সে কৈছে, হেৰা বৰষুণ এজাক আহিব কিন্তু দেই। The woman who was preparing supper replied, yes, God willing. আৰু তেতিয়া ৱাইফে কি ক'লে? লেন্সৰ ৱাইফে কি কৈছে? হয় আৰু দেই, ঈশ্বৰৰ কৃপা, God willing এনেকৈ কৈছে। The older boys were working in the field while the smaller ones were playing near the house until the woman called to them all, come for dinner. So কি কৰিছে? ইয়াত বয়জ বুলি কোৱা হৈছে, মানে কি বুজিছোঁ আমি? লেন্সৰ ল'ৰা কেইটামান আছিলে। চ' ডাঙৰ ল'ৰাকেইটাই কি কৰিছিলে? ডাঙৰ ল'ৰাকেইটাই খেতি পথাৰত কাম কৰি আছিলে। আৰু সৰুকেইটাই কি কৰিছে? সৰুকেইটাই ভিতৰত নহয়, ঘৰটোৰ কাষত খেলি আছিলে। আৰু যেতিয়ালৈকে খেলিছিলে যেতিয়ালৈকে তাহাঁতক মাকে ভাত খাবলৈ নামাতিছিলে। মানে যেতিয়া তাহাঁতক মাকে মাতে, হ'ল আৰু দেই ভাত খাবলৈ আহা, তেতিয়ালৈকে তাহাঁতি খেলি আছিলে।
It was during the meal that, just as Lancho had predicted, big drops of rain began to fall. আৰু কি হ'ল যেতিয়া তাহাঁতি ডিনাৰ কাৰণে গৈছিলে ডিনাৰ কৰিবলৈ আৰম্ভ কৰোঁতে বা ডিনাৰ কৰি থাকোঁতে লেন্সোৱে আগতে প্ৰেডিক্ট কৰাৰ নিচিনাকৈ আগতে তেওঁ অনুমান কৰি থোৱাৰ নিচিনাকৈ কি হ'ল ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিলে In the northeast, huge mountains of clouds could be seen approaching. আৰু কি হ'ল নৰ্থ-ইষ্টৰ যোনফালে নৰ্থ-ইষ্টৰ ফালে আমি আগতে পাই আহিছিলোঁ যে লেন্সে নৰ্থ-ইষ্টৰ ফালে চাই বৰষুণৰ কাৰণে আশা কৰি আছিলে আৰু কি হ'ল তেনেকৈ লেন্সে আশা কৰা নিচিনাকৈ নৰ্থ-ইষ্টৰ ফালে হিউজ মাউণ্টেইনছ অফ ক্লাউডছ বুলি কৈছে ইয়াত ডাঙৰ একদম পৰ্বতাকাই বুলি কৈছে ডাৱৰে এপ্ৰ'চ কৰিছে আহিছে আৰু সেইফালে The air was fresh and sweet. আৰু বতাহটো কি আছিলে খুব চাফা আৰু একদম ফ্ৰেছ আছিলে বুলি কৈছিলে The man went out for no other reason than to have the pleasure of feeling the rain on his body, and when he returned, he exclaimed, "These are not raindrops falling from the sky, they are new coins." তো কি কৈছে এতিয়া যেতিয়া বৰষুণ পৰিবলৈ আৰম্ভ কৰাৰ লগে লগে লেন্সো কি হ'ল বাহিৰলৈ ওলাই গ'ল লেন্সো একদম খুব আনন্দিত হৈছে লেন্সৰ মনটো খুব ভাল লাগিছে আৰু লেন্সোৱে কি হ'ল বাহিৰলৈ ওলাই গৈছে কিহৰ কাৰণে বাহিৰলৈ ওলাই গৈছে তেওঁ বৰষুণজাক তেওঁ নিজৰ গাত উপভোগ কৰিবলৈ তেওঁ ফিল কৰিবলৈ বৰষুণজাক তেওঁ বাহিৰলৈ ওলাই গৈছে আৰু হি এক্সক্লেইম বুলি কৈছে ইয়াত এক্সক্লেইম মানে কি আবেগত কৈছে তেওঁ যে দিজ আৰ নট ৰেইনড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই এই বৰষুণৰ টোপালবোৰ আকাশৰ পৰা পৰা বৰষুণৰ টোপাল নহয় বুলি কৈছে কি বুলি কৈছে দে আৰ নিউ কইনছ মানে কি কৈছে লেন্সই বৰষুণৰ টোপালবোৰক নিউ কইনছৰ লগত তুলনা কৰিছে পইচাৰ লগত তুলনা কৰিছে So that's all for today.